আচল বস্তুটো এতিয়াহে দেখাম আচল বস্তুটো মানে মই গাইস মোৰ চেনেলৰ নতুন নীতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলো ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো আজি বিশেষ এটা বস্তু মানে আজি আমাৰ ৰাতিৰ সাজৰ কাৰণে তৈয়াৰ কৰি আছো হেতু কাৰণে ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু যেটো সকলোখিনি কথা আপোনালোকে গম পায়ে থাকে আৰু সকলোখিনি কথা আপোনালোকৰ লগত শেয়াৰ কৰা হয় নহয় জানো সেই কাৰণে আৰু আপোনালোকে সন্ধিয়া চাকাপ নিশ্চয় খালে সেকেন্ড আৰু কি কব বতৰ ইমান বেয়া বৰষুণৰ কাৰণে বজাৰ কৰিবলৈ ওলাই যাব নোৱাৰিছিলো একদম বজাৰ কৰি আহি ৰুম মানে সোমাইছো আৰু সোমাওতে মানে একদম পুৰা আকৌ ধাৰাসাৰ বৰষুণ বতাহ হৈ আহিছে লগতে সমানে আৰু অকণমান খাই ললো পকৰি লৈ আহিলো ওচৰতে বাইদেউজনীয়ে পকৰি বনাই পকৰি লৈ আহিলো তাৰপিছত পকৰি অনাৰ পিছত লাল চাহ খাই ললো ঘৰৰ পৰা মায়ে ফোন কৰিলে কথা চথা পাতোতে মেলোতে চাহ ঠাণ্ডা হৈ গ'ল ঠাণ্ডা হৈ যোৱাত আকৌ মই চাহ গৰম কৰিবলৈ গ'লো আকৌ বোলে পংকজে বোলে খাই গাখীৰ চাহ কিন্তু মই গাখীৰ চাহ নাখাওঁ সেইটো কাৰণে মই লাল চাহ গৰম কৰি ললো আৰু তাৰপিছত পংকজৰ কাৰণে গাখীৰ চাহ বনালো বনাই কৰি এতিয়া খোৱাৰ কাৰণে এইখিনি ৰেডি কৰি আছো বাৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ কিনো বনাও কিনো কৰো দেই সকলোখিনি চাই থাকিব ঠিক আছে তেতিয়াহ'লে বলক বুলি কৈছো হয় আমাৰ মানে আকৌ এজন পংকজে কি কৰি আছে আপোনালোকৰ চাবলৈ মন যোৱা নাই জানো বলক তেতিয়াহ'লে চাওঁগৈ পংকজে কি কৰি আছে চাওক পংকজে পুৰা মাংস বনাই আছে আজি হ'ব আমাৰ মাংস আৰু বলিয়া মাংস বনাই আছে এইফালে আৰু এইফালে হৈছে আমাৰ পংকজ বহুত দিনৰ পিছত হাই কৈ দিয়া আমি বহুত দিনৰ পিছত ৰুমৰ পৰা ভিডিঅ' কৰিছোঁ চাগে আকৌ ভিডিঅ'বিলাক একদম ষ্টাৰ্ট কৰিব লাগিব আৰু সদায় ডেইলি ব্লগ জানানে আৰু মই এইফালে মোৰ কাৰণে ৰেডি কৰি থৈছোঁ ইয়াত আহিছেনে মই বনাম কি বনাম আপোনালোকক পিছত দেখাই আছোঁ বাৰু গম পাবই আৰু লাহেকেনে থাম্বনেইল দেখি গম পাইছে আৰু কি বনাম তথাপিও মানে কৈ দিছোঁ এয়া দেখিছেনে একদম কাজু লৈ লৈছোঁ অলপমান আৰু পিঁয়াজ লৈ লৈছোঁ ডাঙৰকৈ দুটা পিঁয়াজ কাটি লৈছোঁ আৰু কেঁচা জলকীয়া দুটা লৈ লৈছোঁ আৰু এইফালে তেজপাত দুটাও লৈ লৈছোঁ আকৌ এইফালে খিচমিচ কেইটামান তিয়াই দিছোঁ যিহেতু দুটা মানুহ আৰু অকণমান চকমান বনালে আৰু এইফালে ৰাখি দিছোঁ এইটো মনোৰমা ঘি এইটো দৰকাৰ হ'ব যিহেতু এইখিনি ৰাখি লৈছোঁ সকলোখিনি আৰু বাকী আমাৰ কিচেনটোৰ অৱস্থা চব কি অৱস্থা হৈ আছে পংকজ বজাৰৰ পৰা অনা বস্তু বেটি যিহেতু সামৰিবলৈ মানে সময় নাই সামৰিবলৈ সময় নাথাকে যে মই একদম ব্যস্ত আৰু বুজিছে বজাৰৰ পৰা আনিলোগৈ এয়া চাওকচোন পাচলি কিনো আনিম বোলো কিনো খাম বতৰো যি ঠাণ্ডা আৰু বৰষুণ তথাপিও পটাপট ল'লোঁ এটা বন্ধাকবি ল'লোঁ আৰু বন্ধাকবিটো চবেই খাই আছে আৰু বেঙেনা খোৱাৰ মোৰ মনা আছে যিহেতু মোৰ গোটেই গাত এলাৰ্জি হৈ যায় এইচব খালে এনেই আৰু খজুতিৰ পৰা ধৰি সেইটো কাৰণে বেঙেনা খোৱাৰ মনা আছিলে কিন্তু তথাপিও বেঙেনাটো দেখিলে ৰ'ব নোৱাৰোঁ খাবই মন গুচি যায় কি হ'ব আৰু এইফালে ল'লোঁ বিলাহী লৈছোঁ এই পোৱালিটো ভিতৰত নাথাকোঁ কৈছে বাহিৰলৈ ওলাই ল'ম এইটো চব আৰু এটা এইটো আনিছোঁ ৰঙালাও খাই কোনে কোনে ভাল পায় বাৰু মই ৰঙালাও খাই বহুত বেছি ভাল পাওঁ আৰু কিন্তু গেছৰ প্ৰব্লেম দিয়ে আৰু তথাপিও দিলেও নহয় জানো দিলেও খোৱা বস্তু খাবই লাগিব তো ৰঙালাও লৈ আহিছোঁ ৰঙালাও খাম মানে আছে বনাম এইবিলাক আছে গাজৰ দেখিছেনে গাজৰ লৈ আহিছোঁ আৰু এইটো আনিছোঁ চাওমিন লৈ আনিছোঁ ইয়াত দেখিছেনে চাওমিনৰ পেকেট এটা লৈ আনিছোঁ এইবিলাক বস্তু ভৰাবলৈ এতিয়া পংকজে ইয়াত টেমা উলিয়াইছে আমাৰ আৰু এইফালে ইয়াত বিস্কুট লৈ আনিছোঁ এইটো ইংলিছ ক্ৰেকাৰ বহুত বেছি ভাল লাগে আৰু ডভ চেম্পু লৈ আনিছোঁ ডভ চেম্পু কেলে মোৰ মানে যিটো স্মুথিং কৰাতে যিটো চেম্পু দিছিলে সেইটো মোৰ আদায় হৈ গ'ল যিহেতু আনিবলগীয়া হৈছে কিন্তু পটককৈ ঠিক নাই মাথা চাথা ধুবলৈ বুলি তথাপি দৰকাৰ হৈ যায় সেইকাৰণে চেম্পু লৈ আনিছোঁ আৰু লগত আনিছোঁ এয়া কেঁচা বাদাম লৈ আনিছোঁ কেঁচা বাদাম কিয়নো কেতিয়াবা ভাত চাত ভাজি খালে মানে এনেকৈ বাদাম কেইটামান পেলাই দিলে বহুত মজা লাগে মস্তি লাগে আৰু লগতে আনিছোঁ এয়া জুইচলা বক্স এটা এইটো যিহেতু জুইচলা নাই বস্তু জ্বলাবলৈ দৰকাৰ হয় জুইচলাটো লৈ আনিছোঁ জুইচলা বা কিলাৰ চিলাৰ লগাবলৈ দৰকাৰ হৈ যায় আৰু এইফালে আনিছোঁ এটা বাটাৰ আৰু এটা ব্ৰেড লৈ আনিছোঁ কেতিয়াবা খাব মন যায় আৰু লগতে আনিছোঁ এইটো 5 মোনৰ পেকেট এটা সকলোখিনি দেখাই দিছোঁ আৰু পোৱালি বিস্কুট এইটো মমছ মিউজিক এটা আনিছিলোঁ ৰেড কালাৰ এটা আনিছিলোঁ এইটো খাই পেলালোঁ মই টিকলুৰ কাৰণে সেইটো আৰু এইফালে আনিছোঁ চকলেট যিহেতু আমাৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে আনিছোঁ চকলেট দুটা ল'ৰা ছোৱালী দুটা চকলেট দেই এয়া আচল বস্তুটো এতিয়াহে দেখাম আচল বস্তুটো মানে মই যি বনাবলৈ ৰেডি কৰিছোঁ এয়া চাওক কেৰতি চাউল তিয়াই পেলাই থৈ দিছোঁ এতিয়া 15 মিনিট মানে 20 মিনিট মানে হ'ল তিয়াই পেলাই থৈ দিছিলোঁ আচলতে মই বনাওঁ আজি পোলাও আৰু মাংস হ'ব যিহেতু বহুত দিন হৈ গ'ল আগৰ ভিডিঅ'বিলাক আপোনালোকে যোনে চাইছে গম পাইছে আৰু মানে দুদিন বাদ দি 3 দিন বাদ দি এনেকৈ আমাৰ পোলাও বনাই থকা হৈছিলে খাই থকা হৈছিলে মানে বিৰাট কিন্তু আজিকালি মানে বহুত কিবা কিবি কামত ব্যস্ত হৈ থকাৰ কাৰণে এইবিলাক বনাবলৈ থাকি যায় আজি ভাবিছোঁ বতৰো ডাৱৰীয়া যিহেতু পোলাও খাই দিম আজি আৰু ঠিক আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব মই এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ যাওঁ আৰু কিচেনলৈ বনাওঁগৈ এতিয়াৰ পৰা বনালেহে হ'বগৈ নহ'লে তাৰপিছত আৰু বহুত কিবা কিবি কাম আছে কামবিলাক কৰিবলৈ থাকি যাব নহয় সেইটো কাৰণে এতিয়া বনাওঁগৈ ব'ল
এইফালে এতিয়া পিঁয়াজ দিয়াৰ পিছত পূৰা লৰাই আছোঁ, যিহেতু একদম ৰঙা হৈ যাব লাগিব পিঁয়াজখিনি, তেতিয়াহে পোলাও কালাৰটো উঠিব। পিঁয়াজ তেজপাত 2টা দিলোঁ আৰু কেঁচা জলকীয়া 2টা দি দিছোঁ, লগতে পিঁয়াজো দি দিছোঁ। গাজৰ দিম বুলি ভাবিছিলোঁ, গাজৰ পিছত নিদিওঁ আৰু ইয়াত গাজৰ নিদিয়ে খাম, সেইকাৰণে গাজৰ অনাটো আনিছিলোঁ বাৰু, নিদিওঁ আৰু এনেকৈ চিম্পুলকৈ বনাই খাম। আপোনালোকে কেতিয়াবা এনেকৈ খায়ে চাগে নহয় জানো? পোলাও খাই মোৰ বহুত বেছি ভাল লাগে একদম। আৰু এইফালে মাংস বনি আছে এয়া পূৰা, আৰু পংকজে লৰাবলৈ বুলি এইফালে ভাত বিচাৰি ফুৰিছে, ভাত নাই এয়া ভাত বিচাৰি যিহেতু অকণমানি আৰু কিচেনটো অকণমানি, সেইটো কাৰণে বৰ দিগদাৰ। অকণমানি মানে আগতে সোমাবলৈ জেগা আছিলে, এতিয়া সেইফালে এইটো আনি দিলোঁ আকৌ। কাজু আছে, খিচমিচ আছে এয়া। যেতিয়া এইখিনি ৰঙা হৈ যাব অলপমান, তেতিয়া কাজুখিনি দি দিম ইয়াতে, অকণমান ৰঙা হৈ লওক। A few moments later. পিছত এতিয়া পিঁয়াজখিনি অকণমান ৰঙা হৈছে, ৰঙচুৱা হওঁতেই মই ইয়াত দি দিমেই এতিয়া এয়া চেনি লৈছোঁ। যিটো পোলাওত চেনিটো দি দিলে মানে ভাল লাগে, তাৰ সোৱাদটো ভাল লাগে আৰু কালাৰটো ধুনীয়া মজা উঠে, সেইকাৰণে চেনি দি দিছোঁ অলপমান। চেনি দি পেলাই আকৌ অকণমান লৰাই দিম। অলপমান লৰাই দিয়াৰ পাছতে কাজুখিনি আৰু মানে ইলাচিকেইটাও আছিলে, সেয়া এই ইলাচিকেইটাও দি দিওঁ দেই লগতে। এয়া ইলাচিকেইটা দি দিছোঁ আৰু লগতে এই কাজুকেইটাও দি দিম এতিয়া। এয়া কাজু পটাপট দি দিম আৰু লগতে এয়া এতিয়া আছে খিচমিচ। আপোনাৰ খিচমিচকেইটাকনো কেলৈ অকলে দি দিম ন, এইকেইটাকো দি দিম মই। এতিয়া আৰু অলপ বেছি ৰঙা হ'ব লাগিব দেই। ৰেডি, এতিয়া মোৰ এইখিনি পূৰা ৰঙা হৈ গ'লিছিলে পিঁয়াজখিনি ৰঙা হৈ গ'ল, যিহেতু মই একদম পূৰা দি দিম চাউলখিনি ইয়াত পটাপট দি দিম আৰু জল্দি চাউলখিনি দি দিছোঁ। আমাৰ চাউলখিনি পানীটো টুকি পেলাই থৈছিলোঁ দেই, আপুনি ক'বলৈ পাহৰিলোঁ আৰু চবেই জানে আৰু পোলাও বনাব, তথাপিও আৰু মই আজি খাইছোঁ যেতিয়া খাই দিছোঁ। সেইটো কাৰণে মই আগতে যিহেতু জনা নাছিলোঁ, ইউটিউবত চাইহে বনাবলৈ শিকিলোঁ কাৰোবাৰ চাই পেলাই আৰু নজনা কোনোবা থাকিলে মানে মোৰ নিচিনা দেই। এতিয়া সেই মজা আছে লৰালগীয়া, এতিয়া হেতা ঘূৰাই দিম আৰু হেতাখনি ঘূৰাই দিছোঁ আৰু দেই। চাউলখিনি মনটো ইমান ভাল পাইছে, এতিয়া গোটেইখিনি মিক্স হৈ গৈছে যে চাউলখিনি একদম লৰাই দিছোঁ, লৰাই বুজিছেনে? আৰু চাউলৰ কালাৰটো কেনেকুৱা হৈ গৈছে। মই ইয়াত পানী দি দিম দেই নিজৰ পৰিমাণ, যিহেতু চাউলখিনি আগৰ পৰা তিয়াই থোৱা হৈছিলে, পানীটো মই বেছি নিদিওঁ, অলপমান জোখত আপোনালোকে নিজৰ পৰিমাণ অনুসৰি পানীটো দি দিব। আৰু মই এতিয়া পানীটো দি দিছোঁ আৰু ইয়াত দেই, পানী দি দিলোঁ দেই। আপোনালোকে মই চাউলটো ইফালে সিফালে লাগি ধৰিলে, যেনো আমাৰ একদম এইজনে একেবাৰে মাংস বনাই আছিলেতো, মই নিজে ধৰি পিনি বনাবলগীয়া আছিলে। এতিয়া ধৰি দিছে আৰু ফোনটো বাৰু, চাউলটো ওপৰে চুপৰে লাগি নাথাকে, ওপৰে চুপৰে লাগি থাকিলে মোৰ ভাল নালাগে মানে। ধুনীয়াকৈ এনেকৈ চফা হৈ থাকিলে মোৰ বেছি ভাল লাগে বনাই। এটা বস্তু এড কৰিব আছে, অকণমান এড কৰক। ইয়াত চাওকচোন পানী আৰু অকণমান জাষ্ট পানী দি দিছোঁ। ইয়াত দিব আছে বাটাৰ, যিহেতু বাটাৰ টেষ্টটো কেনেকুৱা আপোনালোকে জানে, বাটাৰ দি দিলে ইয়াত টেষ্ট মানে কেনেকুৱা আৰু টেষ্টি। এজনী আচলতে মই আছিলোঁ সৰুতে, আৰু নাই এজনী মই আছিলোঁ, আমুল ময়ে আছিলোঁ আকৌ সৰুতে। আমুল মই আছিলোঁ সৰুতে, দিছে একদম জিভা এনেকুৱা, মই এনেকুৱাই আমি এইটো মানে খাওঁতে মোৰ মিনিট নালাগে বাটাৰটো খাওঁতে, গম পোৱা নাই? পাক খাই থৈ দিম, কিন্তু নাখাওঁ এতিয়া, মানে পইচা পাতি ইমান নাইতো। বাটাৰটোৰ পৰা ইয়াৰ পৰা মানে ধুনীয়াকৈ টিককেনে অকণমান কাটিম দেই। এইয়া দেখিছে নহয়, মজা আছে কাটিছোঁ। আৰু এইফালে এটিলিককৈ অকণমান কাটিম, আৰু এইফালৰ পৰা চুকৰ পৰা আৰু আনিম এটুকুৰা, আৰু এইখিনি দি দিম মই ইয়াতে। তো ভাবকচোন কেনেকুৱা মস্তি লাগিব আজি। নেৰাইছেচোন, এয়ালে দেই, মাত্ৰ এটা চিটি, তাৰপিছতে মই এতিয়া ঢাকনখন মাৰি দিম। আৰু ফাইনেলি এতিয়া আমাৰ খাবলৈ হৈ গ'ল মানে একদম পুৰা লৰালৰিকৈ বাঢ়িছোঁ আৰু দেই। মোবাইলৰ কামবোৰতো থাকেই, মোবাইলৰ কামবোৰতো অকল কৰি থাকিলে নহ'ব, বাকী কামবোৰো থাকে নহয়। একদম পোলাও কালাৰ কি মস্তি কালাৰ হৈছে দেখিছেনে? ধোঁৱা হৈ গৈছে বাৰু, ধোঁৱাই আছে, পূৰা গৰম হৈ আছে, যিহেতু মজা কালাৰ উঠিছে পোলাও, যিহেতু কাঁহীত মানে বাঢ়ি ল'লোঁ সেইটো কাৰণে। তাৰপিছতে এইফালে এয়া মাংস আমাৰ বনালে পংকজে, বহুত ধুনীয়াকৈ মাংস বনাই, হয় না? হয়। পোলাও বাঢ়ি লৈছোঁ। পোলাৰ কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই প্লিজ। আৰু বহুত একদম ধুনীয়া কালাৰ উঠিছে আজি। আৰু এইফালে মাংস বাঢ়ি লৈছোঁ বাতি এটাত, আৰু মই যিহেতু ইয়াতে খাম আৰু ইয়াতে লৈ ল'ম ডাইৰেক্ট। কাজু বিচাৰিছে খাই আছে, একো খাই চাবলৈ কৈছোঁ বোলো কেনেকুৱা হৈছে নো। আৰু বিচনাখনৰ পিছফালৰ বিচনাখনৰ ইগনৰ কৰিব দেই, একদম যিটো ঠাণ্ডা ইভিনিং টাইমত একদম পংকজে বাগৰি মানে শুলে আৰু সেইটো কাৰণে এই অৱস্থা এতিয়া লাগিছে খাই। খুব সুন্দৰ হৈছে। মই খাওঁ দেই, খোৱা দেই। খাবাই লৈছোঁ। টেষ্টি হৈছে, বহুত টেষ্টি হৈছে, মাংস টেষ্টি হৈছে, পোলাও টেষ্টি হৈছে। পোলাও কেনেকুৱা হৈছে? আপোনালোকে কৈছে টেষ্টি বুলি। পোলাও কেনেকুৱা হৈছে? পোলাও জুই হৈছে। আপোনালোকে বাহিৰতে আমাৰ বনাই খাম।
আমাৰ মাইনাটো হৈ পেলাই বহি আছে ধুনীয়াকৈ বহিলৈ চাই আছে খাবলৈ নাই দিয়া বুলি দুখ কৰি আছে তাৰপিছত আজি সাজটো এনেকৈ বনালোঁ আৰু আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ কেনেকৈনো বনালোঁ কেনেকৈনো খাই লৈ কেনেকুৱানো লাগিছে হয় নে নহয় হয় নহয় কোৱা আকৌ নিজে অকল খকুৱা মস্ত খোৱা সময়ত আৰু কোনে কোনে খোৱা সময়ত ইফাল সিফাল নাচায় টপ টপ খাবলৈহে লাগে বুজিছেনে গাইজ কি হ'ব আৰু উত্তৰ নিদিয়ে অকণ খোৱা হৈ আছে যিহেতু মই ভাবিলোঁ ভিডিঅ'টো সামৰণি মাৰি দিওঁ আৰু আপোনালোকে কেনে পালে জনাব ভিডিঅ'টো চাই পেলানি আৰু মোৰ দৰে এনেকৈ পটককৈ কোনোবাই ঝটপটকৈ বনাই খাবচোন কেনেকুৱা লাগে মোৰ নিচিনাবোৰক কৈছে দেই বাকী আপোনালোকেতো একদম বহুত টেষ্টিকৈ বনাই মোৰনো কি আৰু পটককৈ বনোৱা সেইকাৰণে কেতিয়াবা বনাই খাবা মোৰ নিচিনাকৈ আৰু তাৰপিছত ক'বা মোৰ নিচিনাকৈ বনাইছিলে বুলি দেই আৰু ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে জনাব আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক সকলোৱে ছাপোৰ্ট কৰিব হয় নহয় কি প্লাছ কৰি দিম কাইলৈতো কি প্লাছ কৰি দিম ভিডিঅ'টোৰ লগত এইটো ভিডিঅ'ৰ লগত কাম নাই আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টৰ যোগেদি জনাব এতিয়ালৈকে বাই বাই টাটা নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ আহিম আপোনালোকৰ মাজলৈ